হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ। এইটো ভিডিঅ' আছিল দুদিনমান আগৰে আমি বিহু মাগিছিলোঁ, তাৰে এয়া পাৰ্টি খাবৰ কাৰণে বজাৰলৈ গৈছিলোঁ বজাৰ কৰিবৰ কাৰণে। আজিকালি ভিডিঅ'বোৰ দিবৰ কাৰণে টাইমেই নোহোৱা হৈছে, সেইকাৰণে আৰু আজি দিলোঁ। এয়া বজাৰখন অকণমান দেখাই দিলোঁ আৰু এইখন হৈছে আমাৰ চিপুনচিলাৰ বজাৰ আৰু আমি সকলোৱে মিলি বজাৰলৈ গৈছিলোঁ আৰু এনেতো শাক পাচলিৰ দামবোৰ নাজানোৱে আৰু যিহেতু শাক পাচলি নিবলৈ নাযাওঁৱে, আজি গৈছিলোঁ আৰু এয়া চাওক গাইজ দুখন মোনা একেবাৰে ভৰ্তি কৰি লৈ আহিলোঁ। কি যে লৈছোঁ আৰু এয়া কণীটো খাবই লাগিব, কণীয়ে মেইন নহয় জানো। তাৰপিছত আহি বজাৰখিনি আমি ওলালোঁ, এটা এটাকৈ চাই আছোঁ, কিবা পাহৰিবতো পাৰোঁ ন, সেইকাৰণে গোটেইখিনি ওলাই আছোঁ আৰু লাহে লাহেকৈ এটা এটাকৈ। আৰু এইখিনিয়ে আমাৰ বজাৰখিনি আৰু আজিৰ কি ক'ম আৰু গাইজ, সৰু সুৰা আৰু ইমান ডাঙৰো নহয় বাৰু, কিন্তু আমাৰ কাৰণে এইখিনিয়ে ডাঙৰ আৰু বজাৰখিনি কৰা হোৱাৰ পিছত আৰু এতিয়া আমি লাগিয়ে গ'লোঁ শাক পাচলিবোৰ কাটিবলৈ। আৰু গাইজ আমি খাবৰ কাৰণে একেবাৰে ঠাইয়ে বিচাৰি পোৱা নাই, ক'ত খাম ক'ত নাখাম তাৰপিছত বিচাৰি এয়া পালোঁ আৰু ঠাইখিনি চাফা কৰি আছে এয়া গাইজ, পূৰা লাগি পৰিছে আৰু গাইজ আমাৰ ফাইনেলি আৰম্ভ কৰা হ'ল, ধূপকাঠি লগাই ভগৱানক সেৱা জনাই আৰম্ভ কৰি দিলে আৰু এইফালে হাঁহৰ মাংসটো কাটি আছে। আৰু এয়া গাইজ আমাৰ কণী বইল হৈ গ'ল, কণীটো আগতে খাব লাগিব ন, ব্ৰেকফাষ্ট এইটো, নহ'লেনো পিছত খাব নোৱাৰিম, সেইকাৰণে আগতে খালোঁ আৰু কণীটো, তাৰপিছতহে লাগি পৰিম আৰু এইফালে আমাৰ হৈ আছে এটা এটাকৈ। এইফালে আমাৰ মেইন আকৰ্ষণটো গাহৰি পুৰি আছে, এইফালে দেখিলে লোভ লাগি যায় আৰু গাহৰি পুৰা দেখিলে। আৰু এইফালে হৈ আছে হাঁহৰ মাংসটো দিলে আৰু কেৰাহীত, এয়া হৈ আছে হাঁহৰ মাংস। আৰু এইফালে আমাৰ হৈছে ব্ৰইলাৰ পোৰা, এইখিনি ৰেডি কৰি আছে, গাহৰি পোৰা ব্ৰইলাৰ পোৰা। আৰু এইফালে আমাৰ হাঁহৰ মাংসৰ কালাৰ চাওক গাইজ, কিমান ধুনীয়া হৈছে কালাৰ, ইমান যে তেল ওলাইছে নহয়, খাবলৈ বহুত ভাল লাগিব আৰু ভালেই লাগিছে খাবলৈ বাৰু। আৰু ফাইনেলি গাইজ এয়া আমাৰ ৰেডি হ'ল, এয়া হৈছে হাঁহৰ মাংস, চাওক কিমান ধুনীয়া হৈছে কালাৰটো, দেখিয়ে খাওঁ লাগি যায় আৰু এইফালে গাইজ এইখিনি পানী আৰু এইখিনি হৈছে দালি আৰু এইখিনিত আছে বিলাহীৰ আৰু এইফালে আছে ভাত আৰু এইফালে আছে হ'ল ভাজিখিনি, বিন আৰু আলু ভাজি, আৰু এইফালে আমাৰ বেঙেনাখিনি পূৰা দিছে। আজিৰ খানাখিনি এইখিনিয়ে আৰু ফাইনেলি আজিৰ থালিখন এইখন আৰু আজিৰ খানাখিনি এইখিনিয়ে আৰু। বাৰু আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।